বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি মই দেখুৱাবলৈ গৈ আছো আমাৰ মানে আজি ফাইনেল মাগুৰ ধৰা প্লেন পাতি আছে। সেয়া কেনেকেনো ধৰিম সেইটোকে ভাবি আছে আমাৰ মহাশয়। সেইজন বহি আছে একদম। বলকচোন যাওঁ আমাৰ মাছ কেনেকৈ ধৰে প্লেনটো মই শুনি আহোঁ। গম নাপায় আকৌ দেই ভিডিঅ' কৰি আছোঁ বুলি। ৰ'ব দেই। কি কৈছা? মাছ ধৰিবা? ভিডিঅ' কৰি আছা নেকি? অঁ, ৰাইজকো দেখুৱাওঁ আকৌ আমাৰ মাছকেইটা। তাকে কেনেকৈ ধৰিম ভাবিয়ে পোৱা নাই। কেনেকৈ ধৰিম বুলি ভাবিছা? তাকে চিন্তা কৰি আছোঁ। কি বৰশী লগালে নুঠে ছিগি যাব। বৰশী লগালে নুঠে নহয়। তোমাকে লৈ যাব বৰশী। জাল লগাম ভাবিছোঁ। চাওঁ কেনেকৈ ধৰিব পাৰোঁ ব্যৱস্থাটো। মই আঠুৱা এটা আনো নেকি? তুমি মই ধৰিব লাগিব চাগে। কোনে ধৰিব? ৰ'ব বন্ধুসকল, আমি এতিয়া মাছ ধৰিম। এতিয়া মানে এই পুখুৰীটোত মাছ ধৰিম বুলি ভাবিছোঁ। মানে মাগুৰ মাছ আছে। চ' এতিয়া মাগুৰ মাছ ধৰিবলৈতো পোছা নহ'ব, যি ডাল আমাকে খাই পেলাব। চ' এতিয়া আমি কৈছোঁ যে মুনক কৈছোঁ বোলো যোৱা জালখন না আঠুৱা লগাই দিওঁ দুটাই মজাকৈ। বন্ধুসকল মই আঠুৱা লৈ আনোগৈ দেই। আঠুৱা আনিবলৈ গৈ আছে আমাৰ এজন পূৰা এয়া দৌৰিছে চব। তো গাইজ ভিডিঅ'টো শেষলৈকে চাই দিব। ভিডিঅ'টো বহুত মজা হ'বলৈ গৈছে। মাগুৰ মাছকেইটা মানে কমেও 8 কেজি 9 কেজি হৈ যাব। চ' বন্ধুসকল এতিয়া আমাৰ জাল আহি গ'ল। লাখুটি লাগিব নহয়। অঁ, লাখুটি দুডাল লাগিব। তো গাইজ এতিয়া লাখুটি চাখুটি লগাই ল'ম মজাকৈ, তাৰপিছত থৈ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক, অকণ স্কিপ নকৰিব। সঁচাকৈ কৈছোঁ বহুত ডাঙৰ মাছ, আপোনালোকে ভয় খাই যাব দেখিব। আহি গ'ল, বাঁহো আহি গ'ল। এতিয়া বাঁহ লগাব দুটাই টিক টিককৈ। এতিয়া আমি কামটো কৰি ল'ব লাগিব ইয়াত মজাকৈ। বাঁহ চাহ লগাব লাগিব। অঁ, হেল্প কৰি দিলে কেমেৰাটো কোনে ধৰিব? কেমেৰা ধৰিব নাই। গাইজ এয়া চাওক আঁঠুৱাটো মানে ফটা মানে এইটো থৈ দিয়া নিগনিয়ে খুটিলে আঁঠুৱাটো। ধৰি দিম এনেকৈ ধৰি দিম। কি কয়? একো নাই। তো গাইজ মোবাইলটো সি থৈ লৈছোঁ। এতিয়া আঁঠুৱাটো আমি ফিটিং কৰি লওঁ। এইটো নুঠিব, ডাঙৰ হ'ব নে কি? ডাঙৰ হ'ব নহয়। গাইজ চাই থাকক ভিডিঅ'টো, বহুত ডাঙৰ মাছ। আমাৰ এজনে একোৱে নাজানে, চব মই কৰি দিব লাগে। ৰ'ব আপোনালোকে চাই থাকক, ক'লৈকো নাযাব। সেইফালে চাওঁ। ভৰাই দিবা নেকি এনেকৈ তলত? অঁ, এডোখৰ পকাই দিয়া। ধুনীয়াকৈ পকাই দিয়া, খোল খাই নোযোৱাকৈ, নহ'লে মাছ ওলাই দৌৰ মাৰিব। একো নাই একো নাই একো নাই গাইজ, আমি গাইজ ফিটিং হৈ আছে আঁঠুৱাটো। পূৰা ফিটিং কৰি আছে আমাৰ এফালে। চাই লওক, ইয়াৰ পূৰা ফিটিঙত ব্যস্ত। এয়া মাছ ধৰিবলৈ আহক আহক গাইজ। আপুনি কেমেৰামেন হ'ব লাগিব। আমাৰ স্পেচিয়েল কেমেৰামেন লৈ আহিছোঁ। এতিয়া কেমেৰা কৰিব লাজ কৰিছে আমাৰ কেমেৰামেনে। এতিয়া আমি তিনিটাই মজাকৈ মাছটো ধৰি কেমেৰামেন আমাৰ লৈছোঁ। স্পেচিয়েলকৈ কৰিব দেই কেমেৰাটো, একদম ধুনীয়াকৈ উঠাবা। আমি এফালৰ পৰা আহিম, একদম সেয়াৰ পৰা আহিম মজাকৈ। চাই থাকিব ভিডিঅ'টো শেষলৈকে।
উঠিছে কেমেৰামেন তললৈ কোৱা তো গাইছ এতিয়া মাছটো উঠি গ'ল মোনে ধৰিবলৈ ভয় কৰিছে এইটো ইমান ডাঙৰ নহয় একেবাৰে সৰু ডাঙৰকেইটা ওলাই গৈ যেন পাওঁ চ' ইমান ডাঙৰ মাছটো নুঠিলে অকণমানিটো কৈছিলে আৰু তো ভিডিঅ'টো আজি ইমানলৈকে হ'ল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব